নমস্কাৰ, মই পম্পীয়ে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু আমাৰো বৰ্তমান ভালেই বাৰু এতিয়া। আৰু এতিয়া আমি আহি আছোঁ কলাক্ষেত্ৰলৈ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ, স্কিপ নকৰাকৈ, কাৰণ আপোনালোকৰ কাৰণেই মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এটা ধুনীয়া কমেণ্ট কৰিব মোলৈ, তেতিয়া ভাল লাগিব। ভিডিঅ'টো আপোনালোকে তেনেহ'লে চাই থাকিব। আৰু এতিয়া আমি আহি আছোঁ, মেডিকেলত সোমাবলগীয়া আছিলে, সোমাই ল'লোঁ। এতিয়া আকৌ আহি আছোঁ কলাক্ষেত্ৰলৈ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু। কলাক্ষেত্ৰৰ আহি পালোহি। দেখিছেনে চুলি অৱস্থা? চুলিখিনি আগতীয়াকৈ ঠিক কৰি লৈছোঁ। আৰু আমি এতিয়া কলাক্ষেত্ৰৰ আহি পালোহি। তেওঁ টিকেট কাটিবৰ কাৰণে গৈছে আৰু মই ৰখি আছোঁ আৰু ভিতৰলৈ সোমাই যাম। কলাক্ষেত্ৰলৈ যিসকল আহিছে, অহাসকল আহিছে বাৰু। যিসকল কলাক্ষেত্ৰলৈ অহা নাই তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু সৰুৱা তেওঁ টিকেট কাটি আহিছে। ভিডিঅ'টো আপোনালোকে চাই থাকিব কিন্তু। অকণমান আৰু মোৰ চুলিৰ অৱস্থা চাইছোঁ, হেমলেট পিন্ধি অৱস্থা বেয়া হৈ গৈছে। তেনেহ'লে ব'লক ভিতৰলৈ আমি সোমাই যাওঁ এতিয়া। এয়া টিকেট কাটি আনিলে, আমি এতিয়া ভিতৰলৈ সোমাই যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহি আছোঁ। এতিয়া। এইফালে এয়া হাতী, মানে মই সন্মুখৰ পৰাই দেখাই গৈছোঁ। এইটোতো পানী দি থয়, কিন্তু এতিয়া পানী দি থোৱা নাই। আৰু এইফালে চাওকচোন, ৰাজহাঁহ 3জনী ইমান ধুনীয়াকৈ বনাই ৰাখিছে। আমি এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ। এইবিলাকতো পানী দি থয়, এতিয়া পানী দি থোৱা নাই।
ভিতৰলৈ সোমাই আহি আছোঁ। আৰু ইয়াতে মানে সৰু সৰু পোৱালীবিলাকে খেলিব পৰা বহুত কিবা কিবি আছে। সৰু ল'ৰা ছোৱালীবোৰে খেলিব পৰা সুবিধা বহুত আছে ইয়াতে। ভিডিঅ'টো অলপ দীঘল হ'ব, আপোনালোকে কিন্তু সম্পূৰ্ণকৈ চাব। এতিয়ালৈকে মই একো দেখাবই পৰা নাই, ভিতৰলৈ সোমাই আহিহে আছোঁ। আৰু ইয়াতে কিবা কিবি শিকাই থাকে। মই আপোনালোকক সন্মুখতে প্ৰথম দেখাই লৈছোঁ, মুখতে সোমাই পানি। তাৰপৰা পিছফাললৈ ভিতৰলৈ যাম আৰু এতিয়া বাহিৰখন আগে দেখাই দিছোঁ, যিহেতু আন্ধাৰ হৈ যাব সেইবাবে অকণমান দেখাই লৈছোঁ। আৰু পিছত মই ভিতৰখন দেখাম আপোনালোকক। ভিডিঅ'টো কিন্তু আপোনালোকে চাই থাকিব। প্ৰথম আমি ইয়াতে সোমাইছোঁ, যিহেতু সন্মুখতে আছে। যিসকল আহিছে তেওঁলোকে বাৰু নিশ্চয় গম পাইছে। ইয়াতে সোমাইছোঁ। ইয়াত এনেদৰে নিজৰ নিজৰ সাজযোৰ পৰিধান কৰি মানে ধুনীয়াকৈ গ্লাছৰ ভিতৰত সজাই ৰাখিছে। নাগা, মিচিং, বড়ো, কছাৰী, অসমীয়া, আমাৰ তিৱা, কাৰ্বি সকলোৰে নিজৰ নিজৰ ড্ৰেছযোৰ মানে সাজযোৰ পৰিধান কৰি ধুনীয়াকৈ এনেদৰে সজাই ৰাখিছে। আপোনালোককো মই দেখাই দিছোঁ। লক্ষ্মীনাথ বেজবৰুৱা সংগ্ৰহালয়। তেওঁ কিছুমান স্মৃতি সজীৱ কৰি ৰাখিছে ইয়াত। আৰু ইয়াত শ্ৰীমন্ত শংকৰদেৱ মাটি আখৰা আৰু যোগ সাধনা কেন্দ্ৰ। আৰু এইফালে লগতে আছে শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়। যিহেতু ইয়াৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, সেইবাবে আমি সোমাই নগ'লোঁ। দেৰি হ'বগৈ আমাৰ, সেইবাবে ওলাই গুচি আহিলোঁ তললৈ আকৌ। আৰু কি কি দেখাব পাৰোঁ আপোনালোকক দেখাম, ভিডিঅ' চাই থাকিব। কিন্তু যিহেতু যি টি অনুষ্ঠান হৈয়ে থাকে, ইয়াত কিবা শিকাই আছে, কিবা নৃত্য শিকাই আছে নেকি ওপৰত, এই ওপৰত শিকাই আছে।
হৈছে এখন ধুনীয়া দোকান আৰু ইয়াতে বহুত ধুনীয়া বস্তু পায় বাৰু। আমি তাৰ পৰা এতিয়া ওলাই আহিলোঁ। পুৰা শিকি আছে দেই, ওপৰলৈ উঠি আহি আছোঁ। ওপৰলৈ যাম। এফালে গৈ থাকিম আৰু এইডোখৰতে এটা বাঁহৰ ধুনীয়া সৰু ঘৰ আছিলে, তাতে মানে মূৰ্তি দুটা আছিলে, ঢেঁকী এটাৰ সৈতে এনেকৈ ধান খুন্দি থকা। এতিয়া ঘৰটো ভাগি গ'ল। কলাক্ষেত্ৰৰ এৰিয়াটো বহুত ডাঙৰ যে, দেখাওঁতে ঘূৰোতে বহুত টাইম লাগে, সেইবাবে কোনফালৰ পৰা দেখুৱাম মোৰে পোৱা নাই। যেনি আহিছোঁ তাকে দেখাইছোঁ বাৰু। সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম, পাৰোঁনে নোৱাৰোঁ জানো। সন্ধিয়া হৈ আহিলেই ভিতৰখনত সোমাবলৈ আছেই, তাকে চাই থাকিব ভিডিঅ'টো কিন্তু শেষলৈকে আপোনালোকে। মই এতিয়ালৈকে বৰ্তমান আপোনালোকক একো দেখুৱাই নাই, বহুত বাকী দেখাবলৈ। তাকে চাই থাকিব ভিডিঅ'টো, শেষলৈকে চাব বুলি আশা কৰিলোঁ। মই আপোনালোকৰ কাৰণে ইমান কষ্টৰে ভিডিঅ'টো বনাইছোঁ, নাচালে বেয়া লাগিব। মই আগতে আহিছোঁ বাৰু ইয়ালৈ, আজি আপোনালোকৰ কাৰণে মই ইয়ালৈ আহিছোঁ। চাই থাকিব ভিডিঅ'টো। বহুতে দেখিছে বাৰু, আহিছে, তথাপিও মই ভাবিছোঁ ময়ো দেখাওঁচোন, যিসকলে নাই দেখা তেওঁলোকে চাব পাৰিব, সেইবুলি ভাবিয়ে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, দেখাসকলে। চাবলগীয়া বিশেষ একো নাই। আকৌ এতিয়া আমি তললৈ নামি আহিছোঁ। এয়া হৈছে ভূপেন হাজৰিকাৰ সংগ্ৰহালয়, ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয়। আৰু ইয়াতে তেওঁ কিছুমান ব্যৱহাৰ কৰা বস্তু, তেওঁ যেনে বিচনাখন, চোফাৰ যোৰ, টিভিটো তেওঁ চোৱা, সেইবিলাক গ্লাছত ধুনীয়াকৈ সজাই ৰাখিছে। ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয়ৰ ভিতৰত নোসোমালোঁ, আগতে সোমাইছোঁ, যিহেতু তাত ভিডিঅ' কৰিবৰ কাৰণে নিদিয়ে, সেইবাবে নোসোমালোঁ তাত। এনেই টাইমটো লছ নকৰিলোঁ, ওলাই গুচি আহিলোঁ। আৰু এতিয়া আহি পালোঁহি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু উদ্যান। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীবোৰে খেলাৰ কিছুমান বস্তু আছে।
আপোনালোকক মই কলাক্ষেত্ৰৰ পৰিৱেশটো সকলোবোৰ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো অলপ দীঘল হ'ব, সেইবাবে আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ। ইয়াতে ল'ৰা ছোৱালীবোৰ খেলা কৰাৰ সুবিধা আছে পিছবেলা টাইমত। আৰু এতিয়া আমি আহি আছোঁ এইফালে ওলাই যাম। এতিয়া আমি ইয়াতে অকণমান ভিতৰত সোমাম, তাৰপৰা যামগৈ। আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ। ইয়াতে অকণমান সোমাই যাওঁ আৰু আপোনালোককো দেখাই দিওঁ। আৰু এইফালে এটা ডাঙৰ জাপি ৱালত এনেদৰে লগাই থৈছে, এটা ডাঙৰ জাপি। আৰু সকলোবোৰ জাপিটোৰ ওচৰত একপি ফটো লৈছে। আৰু এতিয়া আমি আছোঁ ওপৰত, আৰু ইয়াৰ ভিতৰতো একেই, ভিডিঅ' আৰু ফটো ল'ব নিদিয়ে, সেইবাবে মই দেখাব নোৱাৰিলোঁ আপোনালোকক। দিবৰ কাৰণে ফটো মাৰি দিবৰ কাৰণে কোনো যিহেতু নাই, সেইবাবে ভণ্টি এজনীকে ক'লোঁ ফটো একপি উঠাই দিবৰ কাৰণে দুয়োকে। তেনেকুৱা ফটো লাগেও মানে, সেইবাবে দুয়ো ফটো একপি উঠি ল'লোঁ, ভণ্টিজনীয়ে মাৰি দিলে। এতিয়া আমি আকৌ ওলাই আহি আছোঁ মানে তললৈ, ওপৰৰ পৰা তললৈ। ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে মোক, মানে এইবিলাক হেৰি মাৰি থোৱা আছে, ন'টিচ মাৰি থোৱা আছে
সন্মুখতে নটিচ মাৰি থয়, সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাই। ডাঙৰ জাপিটোৰ ওচৰতে একপি ফটো উঠি ল'লোঁ দুয়ো। সেই ভণ্টিকে মাৰি দিব ক'লোঁ, মাৰি দিলে ভণ্টিগৰাকীয়ে। সেয়া আৰু এতিয়া আমি নামি আহি আছোঁ বাহিৰলৈ তললৈ। আৰু এতিয়া যামগৈ, বিশেষ দেখুৱাবলৈ একো নাপালোঁ আপোনালোকক। বাহিৰখনৰ পৰিৱেশটোহে অকণমান দেখুৱালোঁ, যি পাৰিলোঁ তাকে দেখালোঁ। আৰু ইয়াতে ভিডিঅ'টো শেষ হোৱা নাই, চাই থাকিব আপোনালোকে। এতিয়াহে মানুহ হৈছে, সন্ধিয়া সময়তহে মানে কি হয়, বেছি মানুহ হয়, ভাল লাগে। এতিয়া মানুহ হৈছে আৰু আমি আহি আছোঁ এতিয়া ওলাই কলাক্ষেত্ৰৰ পৰা। আমি অকণমান সোনকালেই আহিলোঁ, মানে এই মেডিকেল আহিবলগীয়া আছিলে যে, সেইটো কাৰণে। মানে ইমান সময়ত মানুহবোৰ আহেহে, তেতিয়া বেছি ভাল লাগে। আৰু ৰাতিৰ লাইটবোৰ জ্বলি থাকে, এনেও লাইটৰ পোহৰত এনেও ভাল লাগেই।